বাল্য বিবাহৰ বিৰুদ্ধে একখনক মুদত কালাপানী আৰক্ষীৰ কালাপানী আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে ফুৰাকাটাত অভিযান চলাই কাজিক আটক কৰে। আটক কৰা কাজিজনৰ নাম মিজানুৰ ৰহমান বুলি জানিব পৰা গৈছে। ফুৰাকাটাত কম বয়সী ছোৱালী এজনীক বিয়া দিবলৈ জাজু চলি থকাৰ সময়ে কালাপানী আৰক্ষীয়ে উপ পৰিদৰ্শক শামছুল হক বেপাৰীৰ নেতৃত্বত অভিযান চলাই আটক কৰে কাজিক। আৰক্ষী যোৱাৰ উমাম পাই পলায়ন কৰে দৰা মংগলা শেখ। কম বয়সী ছোৱালীজনীক কালাপানী আৰক্ষীয়ে উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে। মিজানুর রহমান ফুরাকাটা বিবাহর ব্যাপার হয়েছে। কিমান বছৰৰ ল'ৰা ছোৱালী আছে? 30 বছর লড়া আর ছোৱালীজন আছিল 17 বছর 5 মাস বোধহয় আছিল। ইমান কম বয়সী ছোৱালী এজনক আপুনি কিয় বিয়া কৰাবলৈ ক'লে? এইটো তো এখন লড়া ছোৱালী দুজন মিলিয়ে আমার ওচৰত আহিছিল, আহি মানে বেয়া কাম কৰিছে আগতেই, কৰাৰ পিছত আমাৰ ওচৰত অহাৰ পিছতে এখন আমি বাধ্য হৈ এইটো কৰাইছো। আপুনি কি হয়? কাৰ আপুনি কাজী নেকি? কাজী কি হয়? হা আপুনি কি? কাজীৰ এজেণ্ট। কাজী গভৰ্ণমেণ্ট নে নাই? এনে যিটো নদুৱাত তামিৰ ঘৰুৱা কাজী। কি কাজী? নদুৱাত তামিৰ ঘৰুৱা বুলি কয় ন? ঘৰুৱা নহয়, এইটো ৰেজিষ্টাৰ হৈছে। গভৰ্ণমেণ্ট কিবা আছে নেকি? আছে, গভৰ্ণমেণ্ট কাজী ৰেজিষ্টাৰ হৈছে, কিন্তু গভৰ্ণমেণ্ট নহয় আৰু কি, এইটো প্ৰাইভেট কাম। এনেকুৱা কাম আপুনি কিমান দিন ধৰি কৰি আছে? নাই, এনেকুৱা কাম আমি কৰা নাই, এইটো প্ৰথম। এইটো প্ৰথম। মানকাছৰৰ পৰা আবু সুফিয়ানৰ ৰিপৰ্ট, এক্সপ্ল'ৰ আছাম।